আজিকালি ৰাতিপুৱাৰ দৃশ্য চাব হ'লে এনেকৈ 4টা বজাতে উঠিব লাগিব, নহ'লে আমি যিখিনি সময়ত শুই উঠোঁ সেইখিনি সময়তো দুপৰীয়াই হৈ যায়, কাৰণ ৰ'দ আহিয়ে যায় ৰাতিপুৱাই। তথাপিও গৰমটো কমা নাই বাৰু। ৰাতি ইমানেই গৰম লাগিছিলে, নাইচেল পাউডাৰ দি একদম নিজকে ধুৱাই ৰাখিছিলোঁ। কিন্তু ভাল দেই, নাইচেল পাউডাৰটো ধুনীয়াকৈ গাত লগাই শুলে ঘামি থকা নাযায়, তাকে কৈ আছিলোঁ সেইটো। আৰু এতিয়া ব্ৰাছ কৰি লওঁ দেই। আৰু মাজে মাজে মই এইটো লগাওঁ, হেয়াৰ মাছাজ ক্ৰীম। গৰমত যিহেতু বহুত ঘামি থকা যায় চুলিবিলাক, সেইকাৰণে মাজে মাজে কিমান আৰু চেম্পু কৰিম, মাজে মাজে তেনেকৈ ধুই দিয়া যায়। এই মাছাজ ক্ৰীমটো লগাই এনেকৈ স্কেল্পত ধুনীয়াকৈ লগাব লাগে, মানে মাছাজ ক্ৰীম যিহেতু ভালকৈ মাছাজ কৰিব লাগে স্কেল্পটো। তাৰপিছত 30 মিনিটমান ৰাখি ধুই দিব লাগে। এতিয়া ধুনীয়াকৈ এপ্লাই কৰি ল'ম। কোনে কোনে লগাই বাৰু এইটো জনাবচোন। আমিতো যিকোনো স্পাটো কৰিয়ে থকা যায়, কিন্তু মাজে মাজে ঘৰতো এনেকৈ মাছাজ ল'ব পাৰে। আৰু মই এইটো লগাই বহুতে বেছি ভাল পাওঁ। জবা ফুলৰ পাত বা এল'ভেৰা লগাব পাৰে, সেইবিলাকো ভাল হয় নেচাৰেল। কিন্তু জবা ফুলৰ পাত লগালে মোৰ এনেকুৱা চুলি সৰে, ভয় লাগি যায়। সেইকাৰণে জবা ফুলৰ পাত লগোৱাটো কমাই দিছোঁ। আগত লগাইছিলোঁ, কিন্তু তাৰপিছত তাৰ এসপ্তাহমান পিছৰ পৰা মোৰ বহুত চুলি সৰিব লয়। আৰু এতিয়া অলপ এনেকৈ মাছাজ কৰিম, কৰি প্ৰায় 30 মিনিটমান ৰাখি ধুই দিম। চুলিখিনি বৰ ধুনীয়া হৈ যায়। স্পা কৰাৰ পিছত আমাৰ যেনেকুৱা লাগে ধুই দিলে তেনেকুৱা হৈ যায়। আপোনালোকে যদি লগোৱা নাই লগাব পাৰে। আৰু এই ক্ৰীমটো এণ্টি ডেণ্ড্ৰফ, এণ্টি হেয়াৰ ফল গোটেইকেইটাই পোৱা যায়। চাই লগাব পাৰে যিটো আপোনালোকক লাগে। মইতো বহুতেই বেছি ভাল পাওঁ এইটো লগাই। সপ্তাহত এনেকৈ 2বাৰ লগোৱাই যায়। আৰু এতিয়া অলপ সময় এনেকৈ বান্ধি থৈ দিম। আৰু তাৰপিছত 30 মিনিট পিছত ধুই দিম। তাৰপিছত ৰিজাল্ট চাব দেই। আৰু এতিয়া টাইম পাছ কৰি আছোঁ এনেকৈ। আৰু এতিয়া ৰিজাল্ট দেখাই আছোঁ, এয়া চাওক, ধুনীয়া চুলিখিনি বাউন্সি হৈ যায়। আৰু এই গৰমত যে লিপিড খাই থাকে তেনেকুৱা হৈ নাথাকে। লগতে আমি যে কণ্ডিশ্যনাৰ কৰাৰ পিছত চুলিটো যেনেকুৱা হয়, ঠিক তেনেকুৱা হৈ থাকে। যিফালে ভাজ দিয়ে তেনেকৈ ভাজ লয়। বাকী মোৰতো নেচাৰেল ষ্ট্ৰেইটেই হয়। বাকী চাওক দেই, শ্ল' ম'শ্যন লগাই দিছোঁ, ইমান ধুনীয়া হৈ গৈছে চুলিখিনি। ধুনীয়াটো বেছিকৈ কৈছোঁ নেকি বাৰু? আপোনালোকে দেখি পেলাই গম পাব ধুনীয়াই হৈছে নেকি। মোৰ ভাল লাগে, মাথাটো পাতলা পাতলা লাগি থাকে। ট্ৰাই কৰি চাব পাৰে। চুলিটোত যে হেয়াৰ ফল ক্ৰীম লগাইছিলোঁ, এতিয়া দেখুৱা। সেইটো ক্ৰীম লগাই চেম্পু দি থৈ দিলোঁ। আৰু আচলতে যিকোনো ক্ৰীম লগালে তাত কেমিকেল থাকিবই। যদি একেবাৰে কেমিকেল ফ্ৰী লগাব বিচাৰে তেতিয়াহ'লে এল'ভেৰা বা জবা ফুলৰ পাত, জবা ফুল তেনেকৈ লগাব পাৰে। আৰু ক্ৰীম যিমানেই দামী নহওক কেমিকেল থাকিবই। তাৰ ভিতৰত কম দামটো কম আৰু বস্তুটো ভাল। সেইটো হৈছে মই এতিয়া দেখুওৱা ক্ৰীমটো। সেইটো হেয়াৰ মাছাজ ক্ৰীম, স্পা নহয়, কিন্তু ইমান ধুনীয়া হয় চুলিখিনি চাওকচোন। বাউন্সি হৈ যায়, দেখি গমেই পাইছে। আৰু ভিডিঅ' কৰাৰ কাৰণেহে অলপ সময় চুলিটো ধুনীয়াকৈ খুলি ৰাখিছিলোঁ। গৰম যিটো দিছে, চুলি আহি এতিয়া আকৌ ওপৰত। গৰমত কিন্তু ৰেগুলাৰ মাথা ধুব লাগে, কাৰণ যেতিয়া ঘামি থাকে স্কেল্পটো ভিজি থাকিলে তাৰ পৰা নিমখীয়া নিমখীয়া হৈ থাকে, তো তেনেকৈ চুলি সৰাৰ চান্স থাকে। মই সপ্তাহত 2 দিন হেয়াৰ মাছাজ ক্ৰীমটো লগাওঁ, লগাই চেম্পু কৰি ধুই দিওঁ। আৰু 2 দিন ভালকৈ চেম্পু কৰোঁ। তাৰপিছত বাকী যি 3 দিন ৰয় সেইকেইটা দিন অকণ অকণ চেম্পু দি কেৱল স্কেল্পটো ভালকৈ ধুই দিওঁ, যাতে একো স্মেল নোলায়। নহ'লে চাবচোন এদিনত বা 2 দিন যদি মাথাটো ভালকৈ নোধোৱা যায়, খজুৱাই আনি চাব এটা বেয়া গোন্ধ ওলায় স্কেল্পৰ। সেইটো চবৰে ওলায়। গতিকে সেই স্কেল্পটো গোন্ধটো নোলাবৰ কাৰণে ৰেগুলাৰ মই ধুওঁ আৰু ভালকৈ
ভালকৈ ৰাখোঁ সিমানেই আৰু তাৰপিছত অলপ বজাৰ আছিল আৰু শনিবাৰ যিহেতু বাকী টাউন বন্ধই থাকে গতিকে মলতে গ'লোঁ আৰু এয়া চাওকচোন এইটো লগাই দিলে আমি কেনেকৈ গম পাম আমাক কেনেকুৱা দেখা হৈছে গ্লাছ আমি কেনেকৈ ল'ম বাকী আৰু এখন মাৰ্কেটৰ পৰা এখন মাৰ্কেটলৈ আহোঁতে এনেকৈ লগাই দিছে বাকী যি ল'ব লগা আছিল সৰু সুৰা লৈ আহিলোঁ আৰু এয়া চুগাৰ কেন খাইছোঁ দেই মানে অলপ ফুৰি আহি পালোঁ শৰীৰটো ঠাণ্ডা পেলাইছে পানী যিহেতু বেছি খাবই নোৱাৰোঁ জুচে খাইছোঁ আৰু দেই তাৰপিছত ঘৰত আহি মায়ে দিয়া চাহ কাপ খালোঁ আৰু ভাত খাই হৈ গ'ল আজিলৈ ইমানে আছে